এনেকুৱা কি মন্তব্য আগবঢ়ালে যাৰ বাবে এইগৰাকী জনপ্ৰতিনিধিয়ে এখন চৰকাৰী বিদ্যালয়ত উপস্থিত হয় আৰু শিক্ষক শিক্ষয়িত্ৰী বা স্কুলখনক কোনো ধৰণৰ অনুদান আগ নবঢ়াকৈয়ে তাত থকা শিক্ষক শিক্ষয়িত্ৰীৰ মন জয় কৰিবলৈ সক্ষম হ'ল। নমস্কাৰ, মই শংকৰ। এখেত হৈছে অসমৰ জনপ্ৰিয় আচু নেতা আৰু বৰ্তমান সময়ৰ হাজো শুৱালকুছি সমষ্টিৰ NDA সমৰ্থিত নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া। দাস ডাঙৰীয়া যোৱা দুদিন পূৰ্বে সমষ্টিৰে এখন চৰকাৰী বিদ্যালয় সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ আমন্ত্ৰণ মৰ্মে আৰু উপস্থিত হোৱাৰ পাছতেই প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে তেখেতক স্বাগতম জনায় আৰু ইয়াৰ পাছতেই বিদ্যালয়খনৰ যিসমূহ আখোৱা আছে বা কৰিবলগীয়া কাম আছে সেইসমূহ মহোদয়গৰাকীক অৱগত কৰায়। আৰু ইয়াৰ পাছত আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে বিধায়কগৰাকীয়ে জনপ্ৰতিনিধিগৰাকীয়ে বিদ্যালয়খনত উপস্থিত হয় আৰু চাৰিও চৌহদ তেখেতে পৰ্যবেক্ষণ কৰে আৰু বিদ্যালয়খনৰ বিশেষকৈ মধ্যাহ্ন ভোজনৰ এটা গৃহ যিটো নেকি অৱস্থা অতিকে বেয়া আৰু যিহেতু হাজো শুৱালকুছি সমষ্টিত বান্দৰৰ উপদ্ৰৱ যথেষ্ট অধিক, সেইবাবে মধ্যাহ্ন ভোজনটোৰ গৃহটোৰ অৱস্থা বেয়া হোৱাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। এই কথা বিধায়ক ডাঙৰীয়াক অৱগত কৰায় আৰু বিধায়ক ডাঙৰীয়াই এই কথা আশ্বাস দিয়ে যে হাজো শুৱালকুছিত যিহেতু দুজন বিধায়কৰ পৰ্যবেক্ষণ কৰে, এজন স্বয়ং মুখ্যমন্ত্ৰী নিজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আনগৰাকী এখেত স্থানীয় বিধায়ক প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া। তো তেখেতে এই কথা স্পষ্ট কৰি দিয়ে, আশ্বাস দিয়ে যে ঠিক আছে, আগন্তুক দিনত অতি শীঘ্ৰে আলোচনাত মিলিত হৈ যিসমূহ কৰিবলগীয়া কাম আছে সেইসমূহ তীব্ৰগতিত আগবঢ়াই লৈ যোৱা হ'ব বা গৃহটো নিৰ্মাণ কৰা হ'ব। এই ধৰণৰ তেখেতে আশ্বাস দিয়ে বিদ্যালয় শিক্ষয়িত্ৰীগৰাকীক। ইয়াতেই কথা শেষ নহয়। যেতিয়া ইয়াৰ পিছত দেখিবলৈ পাইছে বিভিন্ন কথাত আলোচনাত মিলিত হৈছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে মাননীয় বিধায়কগৰাকী, কিন্তু ইয়াৰ পাছতে অৱশেষত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে এটা কথা সোধে যে ছাৰ, আপোনাক আমি কণ্টেক্ট কৰিবলগীয়া হ'লে আমি কলৈকে যাব লাগিব। এই কথা শিক্ষয়িত্ৰীগৰাকীয়ে জনপ্ৰতিনিধিগৰাকীক প্ৰশ্ন কৰে আৰু তেতিয়াই জনপ্ৰতিনিধিগৰাকীয়ে কৰা মন্তব্য, যিটো মন্তব্য শুনিলে আপুনিও ৰাজনৈতিকভাৱে জড়িত হওকেই বা নহওকেই, কিন্তু এগৰাকী সমাজ হিতৈষী ব্যক্তি হিচাপে এইগৰাকী বিধায়কক এই এষাৰি বাক্যৰ বাবে আপুনি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতে এই কথা স্পষ্ট কৰি দিয়ে যে শিক্ষাৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীয়ে কেতিয়াও মোক বিচাৰি কলৈকো যাব নালাগে। আপোনালোকে মোৰ পৰা নম্বৰ লওক আৰু যেতিয়া আপোনালোকে ফোন কৰিব তেতিয়াই হয়তো মই ফোনটো ধৰিব নোৱাৰিব পাৰোঁ, কিন্তু পৰৱৰ্তী সময়ত মই নিজে কল বেক কৰি আপোনালোকৰ যি সমস্যা আছে মই নিজে আহি কিনে সেই সমস্যাসমূহ বুজ ল'বলৈ চেষ্টা কৰিম। এই ধৰণৰ মন্তব্য আগবঢ়াইছে এগৰাকী জনপ্ৰতিনিধিয়ে। কি ক'লে মাননীয় বিধায়ক ডাঙৰীয়াই আপোনালোকে এবাৰ নিজেই শুনি লওক। ক্ষমতাৰ আসনত বহিও অহংকাৰক বিসৰ্জন দি শিক্ষা আৰু সমাজ ব্যৱস্থাৰ বাবে লোৱা এক অভিনৱ আৰু ব্যতিক্ৰমী পদক্ষেপ। আৰু নেতা হ'ব লাগে এনেকুৱা যে শাসন কৰিবলৈ নহয়, প্ৰকৃতাৰ্থত সেৱা কৰিবলৈহে ৰাইজৰ মাজলৈকে ওলাই আহে। সঁচাকৈ এনেকুৱা অভিনৱ পদক্ষেপে চৰকাৰী শিক্ষা ব্যৱস্থা আৰু সমাজখনলৈ এক নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনে।